নমস্কাৰ, মই পপিয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ঘৰুৱা সামগ্ৰীৰে কিদৰে মুখৰ কলা দাগ আঁতৰাব পাৰি তাৰে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ এফাল বিলাহী ল'ম, তাৰপিছত মুখখনত এপ্লাই কৰিম। প্ৰথমতে বিলাহীৰে চাফা কৰি ল'ম মুখখন। এনেকৈ 2 মিনিটমান চাফা। প্ৰথমতে মই এচামুচ চাউলৰ গুড়ি ল'ম। ইয়াতে আমি এপ্লাই কৰিম বিলাহীৰ ৰস। মিক্সিত পিচি ল'লেও হ'ব। মই মিক্সিত পিচি লোৱা নাই। তাৰপিছত ইয়াত এপ্লাই কৰিম আমি পানী 2 চামুচ। তাৰপিছত এনেকৈ আমি মিক্স কৰি ল'ম। মিক্স কৰা হৈ গ'ল। এতিয়া আমি গালত এপ্লাই কৰিম। এতিয়া মই পেষ্টটো ধুনীয়াকৈ এপ্লাই কৰিম ইয়াতে। এনেকৈ 5 মিনিটমান সময় শুকাবলৈ দিম। এতিয়া মই নৰ্মেল পানীৰে ধুই আহিলোঁ মুখখন। এনেকৈ মচি ল'লোঁ। এয়া দেখিছেনে, আপোনালোকৰ আগত ৰিজাল্ট ওলাইছে। ইমান ধুনীয়া হৈছে, বগা হৈ গৈছে একদম। ৱাও, ইমান ধুনীয়া উজ্জ্বল গ্ল' আহিছে। দেখিছেনে? আপোনালোকে কৰি চাবচোন। এনেকৈ সপ্তাহত 2 দিন লগাই চাব চাউলৰ গুড়িৰে, ধুনীয়া গ্ল' আহে। আপোনালোকে কৰি চালে গম পাব। চকুৰ কাষৰ কলা দাগো নাইকিয়া হয়। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু শেষত ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।